যি আমাৰ দাঙাবাজি, যি আমাৰ হত্যা হিংসা, যি আমাৰ মাজত বড় অবৰ সৃষ্টি হ'ল, যি মানে আমাৰ এটা জাতিৰ লগত বিশ্বাস নোহোৱা হ'ল, বিশেষ কৰি মাটিক লৈ পেলাই, মাটিৰ মানে পাত্তা নিদিয়াটো লৈ পেলাই যি এটা সন্ত্ৰাস হৈ গ'ল, অন্য জাতিবিলাকে এই বিটিআৰ অঞ্চলত বাস কৰাটো কমফৰ্ট ফিল কৰা নাছিল। তাৰ মেইন কাৰণটো আজি মই আপোনালোকৰ এই কেমেৰাত আপোনালোকক দিবলৈ মই খুজিছোঁ। ইয়াত যোৱা 24 তাৰিখৰ যোনটো আমাৰ বাজেট সেশ্যন হৈছিলে, বাজেট সেশ্যনত তাত ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা তাত যোৱা 17 বছৰত হাগ্ৰামায়ে কিমান লাখ মানুহক মাটিৰ পাত্তা দিছি তাৰ তথ্য সদনৰ, এই পবিত্ৰ সদনত আমাৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ EM ডাঙৰীয়াই দাঙি ধৰিছে। মই বিটিআৰবাসী ৰাইজক চিঞৰি চিঞৰি কৈছো, বিটিআৰবাসী ৰাইজক মই মানে হৃদয়ৰে মই আৱাজ দি কৈছো, মোৰ আৱাজ, মোৰ কণ্ঠ আপোনালোকে শুনক। মই কোনো ৰাজনীতি কৰা নাই, মই কোনো এক্টিং কৰি কথা কোৱা নাই। মই ৰাকেশ ব্ৰহ্ম, মই মিছা কথা কৈ পেলাই বিটিআৰৰ ৰাইজক মই ভুল কথা নকওঁ। ৰাজনীতিকটো বাদ দিয়ক, সত্যটো ইয়াত দাঙি ধৰিছে। কিমান লাখ মানুহক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই পাত্তা দিছে। ইয়াত আপোনালোকে দেখা পাব 17 বছৰৰ এখন তালিকা, তাত ৰেভিনিউ লিখা আছে বগৰীবাৰী। তাত মাত্ৰ তেখেতসকলে 4টা মানুহক মাটিৰ পাত্তা দিছে 17 বছৰত। ইমান লাজ লগা কথা, পুৰিবলৈ লাজ লাগিছে। এইখনত গোসাইগাঁও মাত্ৰ 14টা 17 বছৰত। ভাওৰাগুৰি মাত্ৰ মানে তাত দিয়াই নাই শূন্য, ভাওৰাগুৰি এজনকো দিয়া নাই 17 বছৰত। ভাওৰাগুৰি বাসী ৰাইজ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোম্পানী, পচা মাংসৰ কোম্পানী যদি অহাকালি বা পৰহি আপোনালোকৰ গাঁৱৰ অঞ্চলত যদি মাটিৰ পাত্তা কথা কৈ দিম বুলি মই কৈছো, আপোনালোকে তেখেতসকলক বহিবলৈ নিদিব। তেনেধৰণৰ অভদ্ৰ মিছলীয়া ননচেন্স মানুহবিলাকক আপোনালোকে ওচৰত চাপাই নল'ব। এই কাগজখন মিছা নহয়। দথমাত দিছে মাত্ৰ 11 জনক 17 বছৰত, কোকৰাঝাৰত দিছে মাত্ৰ 55 জনক, চিটলিত দিছে 980 জনক, বেংটলত দিছে মাত্ৰ 89 জনক, বিজনীত দিছে মাত্ৰ 29 জনক, তামোলপুৰত দিছে 173। মই আপোনালোকক এইখন কাগজটো গতাই দিম আৰু বিটিআৰবাসী ৰাইজে মোৰ ফোন নাম্বাৰত ফোন কৰি পেলাই সেই কাগজখন ল'ব পাৰিব। চিৰাঙৰ ৰাইজ, চিৰাঙৰ আমাৰ বড়ো ভাইসকলৰ বহু সময় দেখা পাওঁ আমি পাহাৰ ওচৰত গৈ পেলাই মাটিৰ বিটিআৰ চৰকাৰে মাটি এভেকশ্যন কৰি আছে, বিটিআৰ চৰকাৰে খেদিবলৈ গৈ আছে, মাটিৰ পাত্তা দিয়া নাই বুলি কৈ আছে। তেখেতসকলে 17 বছৰত মাত্ৰ 1673, 17 বছৰত মাত্ৰ 1673 মানুহক মাটিৰ পাত্তা দিছে। ইমান লজ্জাজনক, চি বুলি কৈছো মই লাজ পাইছো। এই সময়ত তেখেতসকলে মানুহ হত্যা কৰাৰ আৰু মাটি কাঢ়ি লোৱাত, এটা জাতিৰ লগত সংঘাত কৰাত, পইচা কামোৱাত, দুনিয়াৰ মহিলাবিলাকক পিকনিক খাবলৈ যাৱাত, এই আটাইবিলাক কামবিলাক তেখেতসকলে কৰি আছিল। মই লজ্জা পাইছো, মই বহুত লজ্জা পাইছো যে এনেকুৱা এটা লিডাৰশ্বিপ তেখেতসকলে কৰিবলৈ পাৰে। আনফালেদি আমাৰ চৰকাৰে 4 বছৰত আমাৰ পুৰা ইয়াতে থন্ন আছে, আমাৰ সদনৰ মজিয়াত, পবিত্ৰ সদনৰ মজিয়াত আমি এলটমেণ্ট দিছো আজিলৈকে 16,400। 4 বছৰত আমি 16,400 আমি এলটমেণ্ট দিছো। আৰু মাটিৰ সেটেলমেণ্ট আমি কৰিছো টোটেল বৈশুমতিয়ে হওক বা লেণ্ড মেলাই হওক 2,74,000 মানুহক আমি মাটিৰ সেটেলমেণ্ট দিছো আৰু আমি মাটিৰ পাট্টা দিছো 16,400 জনক। সকলোৱে শুনক,
মোৰ কথা সকলোৱে শুনক বিটিয়াৰবাসী ৰাইজে ওদালগুৰিৰ পৰা শ্ৰীৰামপুৰলৈ ৰৌতাৰ পৰা শ্ৰীৰামপুৰলৈ শুনক এই মিছলীয়াবিলাকক আপোনালোকে আৰু গাঁৱত সোমাবলৈ নিদিব মাটিৰ কথা ক'বলৈ নিদিব মাটিৰ কথা ক'বলৈ নিদিব আপোনালোকে এই কাগজটো মোৰ পৰা ল'ব পাৰিব মই